তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ মই নৱজিত কলিতা আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আৰু এইফালে মা দেখিবলৈ পাইছে, মা চাউল ধুই আছে। আৰু ইয়াত আমাৰ দীপাংকৰ ৰেডি হৈ আছে দেখিবলৈ পাইছে। আমি আজি গৈ আছো এখন ধুনীয়া ঠাইত, আৰু খাৰখোৱা ৰেষ্টুৰেণ্ট কৈ দিছে নামটো। খাৰখোৱা ৰেষ্টুৰেণ্টত আমি গৈ আছো। গোৰেশ্বৰ টু মঙলদৈ ৰাইড হ'ব আজি। গতিকে আমাৰ বাইক চলাব এওঁ আৰু মই উঠিম পিছফালৰ পৰা। আপোনালোকক গোটেইখিনি ভিডিঅ' দেখুৱাই যাম আৰু নাৰিকলী মন্দিৰৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। ৰাতি যাম যিহেতু, আমি অলপ গধূলিকৈ যাম। গতিকে খুবেই ভাল লাগিব। গধূলিৰ দৃশ্য কেনেকুৱা, দিনততো সকলোৱে দেখিছে গধূলিৰ দৃশ্যবোৰ কেনেকুৱা হয়। নাৰিকলী মন্দিৰ খাৰখোৱা ৰেষ্টুৰেণ্ট, আচলতে সেইখন ৰেষ্টুৰেণ্টো হয় আৰু এখন লজ হয়, য'ত মানুহে থকা খোৱা লোৱাৰ ব্যৱস্থা আছে। বিবাহ অনুষ্ঠান, বিবাহ ভৱন এনেকুৱা ধৰণৰ তাতে অনুষ্ঠান আপোনালোকে মানে ৰেণ্টত লৈ আপোনালোকে তাতে বিবাহ পাতিব পাৰে। তাৰপিছত আৰু এটা তাতে এডভান্টেজ আছে যে তাত যিবিলাক ফুড চলে, যিবিলাক আমাৰ ভেজ ফুড চলে, নন ভেজটো বাৰু সকলোৱে সেইটো আনিব লাগিব বাহিৰৰ পৰা, কিন্তু যিবিলাক আমাৰ ভেজ ফুড চলে গোটেইবিলাক তাতেই খেতি কৰা। গতিকে চাই খুবেই ভাল লাগিব। আৰু আহক, মই আপোনালোকক দেখুৱাই যাই থাকিম ৰাস্তাই ৰাস্তাই, আৰু নামৰ ভিডিঅ' মই দিয়ে থাকোঁ আৰু দি থাকিম। আপোনালোকে যেনেকৈ নামৰ ভিডিঅ'ত মোক ছাপোৰ্ট দিয়ে, এই ব্যতিক্ৰম ধৰ্মী ভিডিঅ'টোতো আপোনালোকে খুব ধুনীয়াকৈ ছাপোৰ্ট দিব। ধন্যবাদ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, আমি নাৰিকলী মন্দিৰ পাই গ'লোঁ। গতিকে ৰাতিৰ দৃশ্য নাৰিকলী মন্দিৰ খুব সুন্দৰ, একদম আল্টিমেট। গতিকে আহক আমি তাৰ চাৰিওদিশ অলপ সময়ৰ বাবে চাই লওঁ। তাৰপিছত আমি যাম খাৰখোৱা ৰেষ্টুৰেণ্ট। আৰু এয়া দেখিবলৈ পাইছে নিশাৰ সময়ত কি সুন্দৰ এটা ৰূপ। আৰু যিটো আমাৰ মূল দুৱাৰ, সেইটো গেট হয়, আৰু সেইটো ভিতৰত মন্দিৰ। ত' হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে দেখিবলৈ পাইছে এয়া আমাৰ নাৰিকলী মন্দিৰত আমি উপস্থিত আছোঁ। এয়া পূৰা হেলমেট মাৰি লৈছোঁ। নাৰিকলী মন্দিৰৰ উপস্থিত, নাৰিকলী মন্দিৰৰ চৌহদত এয়া দেখিবলৈ পাইছে খুব ধুনীয়া। আৰু ওপৰত খুব ধুনীয়া। আৰু এইফালে মোৰ লগত আহক, এইফালে আমাৰ দীপাংকৰ আগবাঢ়ি গৈছে দেখিবলৈ পাইছে আপোনালোকে। দীপাংকৰ আগবাঢ়ি গৈ আছে এইফালে। ইমান ধুনীয়া দৃশ্য, এই গোটেইবিলাক চাওকচোন। নাৰিকলী মন্দিৰৰ এইবিলাক চৌহদ চাৰিওফাল, কি ধুনীয়া দৃশ্য। আৰু এতিয়া আমি গৈ আছো খাৰখোৱা ৰেষ্টুৰেণ্ট। তো নাৰিকলী মন্দিৰৰ আমি চৌহদত আছো, খাৰখোৱা ৰেষ্টুৰেণ্ট গৈ আছো। চাওঁ লাইট হাই অলপ দীপংকৰ আছে, আহি যায় একবাৰ। এইয়া দীপংকৰে ভিডিঅ' কৰি আছে, মই ভিডিঅ'ত ব্যস্ত। এইয়া নাৰিকলী, আমি একদম ৰাস্তাতে নেচাৰেলটো আপোনালোকে চাই লওক। আমি ৰাতি অহাৰ কাৰণে ইমান এটা ধুনীয়া দেখা হোৱা নাই বাৰু। দিনত আহিলে আপোনালোকে আৰু ধুনীয়া দেখা পাব। ইয়াতে আহিব পাৰে আপোনালোকে। নাই, ধুনীয়া হৈছে, ধুনীয়া। ইফালে দেখাই দিয়া, ইফালে দেখাই দিয়া, এইটো নেচাৰেল। যাবলৈ ওলালো এতিয়া, ব'লা। খাৰখোৱা আৰু এতিয়া আমি গৈ আছো খাৰখোৱা ৰেষ্টুৰেণ্ট। আৰু হয়তো মই মাইকটো নানিলোঁ, সেইকাৰণে অলপ ভইচটো অলপ বেছিকৈ, মানে ভইচটো অলপ বেয়া হ'ব পাৰে। গতিকে অন দ্য ৱে খাৰখোৱা ৰেষ্টুৰেণ্ট, আমি গৈ আছোঁ খাৰখোৱা ৰেষ্টুৰেণ্ট।
গোৰেশ্বৰ টু মংগলদৈ আৰু এনেকুৱা ৰাইড আমি নকৰোঁ। আমাৰ বাবে এইখিনি দূৰে হয়, যিহেতু আমি আগে পিছে এনেকুৱা ৰাতি আমি এনেকৈ ভিডিঅ' বনাই এনেকৈ অহা নাই, আহি পোৱা নাই। এইবাৰ অলপ ভিডিঅ'টো ব্যতিক্ৰম, মই নাগা নামৰ ভিডিঅ' আপলোড কৰোঁ, কিন্তু তাৰ মাজে মাজে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' মই আপলোড কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ ছাপোৰ্ট পাম বুলি আশা কৰিছোঁ। তো আমাৰ বেছি দূৰ নাই আৰু খাৰখোৱা ৰেষ্টুৰেণ্ট আমি পাই যাম। তাৰ আগতে গাড়ীখনত অলপ তেল ভৰাই লওঁ, যিহেতু আমি ঘূৰি যাব লাগিব আকৌ। গতিকে আমি ঘূৰি যোৱালৈ যিহেতু দেৰি হ'ব, এতিয়া অলপ তেল ভৰাই লওঁ। তাৰপিছত আৰু 900 মিটাৰমান দূৰত খাৰখোৱা ৰেষ্টুৰেণ্ট আমি পাই যাম। আৰু এয়া ইফালে গৈছে আমাৰ দীপংকৰ, গাড়ী পাৰ্কিং কৰিব লাগিব। অ' বোলো নমস্কাৰ। এয়া আমি খাৰখোৱা ৰেষ্টুৰেণ্টত উপস্থিত হৈছোঁ। দেখিবলৈ পাইছে কি সুন্দৰ, অ' মাই গড, আল্টিমেট। এইফালে পাৰ্কিং হয়, এইখন পাৰ্কিং। এয়া খাৰখোৱা ৰেষ্টুৰেণ্ট, অ' মাই গড। দেখিবলৈ পাইছে খাৰখোৱা ৰেষ্টুৰেণ্ট, তাতে ভিডিঅ' কৰা নহয়। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ মই নৱজিত কলিতা আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আৰু আজি মই উপস্থিত আছোঁ খাৰখোৱা ৰেষ্টুৰেণ্ট, গোৰেশ্বৰ টু মঙলদৈ আমি ইয়াত উপস্থিত হৈছোঁ। গতিকে এটা নাইট ৰাইডত আমি আজি উপস্থিত হৈছোঁ খাৰখোৱা ৰেষ্টুৰেণ্ট। তো দেখিবলৈ পাইছে আমি খাৰখোৱা ৰেষ্টুৰেণ্টত উপস্থিত হৈছোঁ। এয়া মোৰ পিছফালে এইখন খাৰখোৱা ৰেষ্টুৰেণ্ট দেখিবলৈ পাইছে। ওচৰতে এয়াকে ফুল ৰুই থৈছে। এইফালে আছে আৰু কিবা কিবি। চাওকচোন কি সুন্দৰ জেগা, চাওকচোন। আৰু ইয়াত কেমেৰা নিয়া নিষেধ। এইটো যিটো আমাৰ লজ আছে, ইয়াত কেমেৰা নিয়া নিষেধ, ইয়াত কেমেৰা নচলে। আৰু ভিতৰত আপোনালোকে দেখিবলৈ পাইছে ধুনীয়া চিট আছে, ইয়াত আপোনালোকে থাকিব পাৰে আৰু খোৱা লোৱাৰ ব্যৱস্থা গোটেইখিনি আছে।
আৰু এয়া দেখিবলৈ পাইছে আমাৰ অসমৰে ঠাই মঙ্গলদৈত অৱস্থিত। কি ধুনীয়া দৃশ্য চাওক। এইফালেৰে সোমোৱা আৰু সেইফালেৰে ওলোৱা, সেইফালেৰে এণ্ট্ৰি পইণ্ট, সেইফালে এক্সিট পইণ্ট, দুইটা ৰাস্তা আছে। দেখিবলৈ পাইছে ইয়াত মই প্ৰথমতে কৈ দিছোঁ, ইয়াত চাব লগা এনেকুৱা বহুতো ঠাই আছে, চাব লগা এনেকুৱা বহুতো। হয়তো আজি মই গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ যিহেতু ৰাতি হৈছে আৰু আমি নতুন মানুহ ইয়াৰ বিষয়ে আমি ভালকৈ নাজানো, কোনফালে কি বস্তু আছে হয়তো আমি ইয়াৰ নাজানো। দিনত কোনোবা দিনা আহি গোটেইখিনি ভালকৈ হয়তো দেখুৱাব পাৰিম। আৰু এইখন হৈছে খেলা ধূলাৰ পাৰ্ক। আমাৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে সিহঁতৰ বাবে এইখন পাৰ্ক, খেলা ধূলা কৰে ইয়াত। আমাৰ এইয়া দীপাংকৰে বহিব গৈছে, এইয়া দীপাংকৰ, এই দীপাংকৰ, এইয়া আমাৰ দীপাংকৰে বহি আছে, এইয়া খেলা, এইয়া সৰু চলি, এইয়া সৰু চলি, এক্সাৰচাইজ। আৰু ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া ঠাই ইয়াত। গোটেইবিলাক আমাৰ সৰু ল'ৰা ছোৱালীৰ বাবে মানে গোটেইখিনি ঠাই ইয়াত বনাই থোৱা আছে। এইবিলাক দেখিবলৈ পাইছে সৰু ল'ৰা ছোৱালী। আৰু ইয়াত দেখিবলৈ পাইছে কি আল্টিমেট ঠাই, চাওকচোন কি মজা লাগিছে। আৰু চাওক আমাৰ এইয়া দীপাংকৰ, বাপৰে বাপ। চব খেলা বস্তু এইবিলাক দেই। আমাৰ পুৰা দীপাংকৰে পুৰা এনজয় কৰি আছে। ঐ বা দীপাংকৰ, কি এইটো? আপোনালোকে দেখিবলৈ পাইছে ইয়া আমাৰ দীপাংকৰে ইয়াত বাস্কেটবল খেলি আছে, চেষ্টা কৰি আছে। কমচে কম কেইবাৰ চাওঁ, একবাৰ দিয়াচোন, মই একবাৰ দলাই চাওঁ কেনে হয়। এইটো কিন্তু ফুটবলতকৈ অলপ ৱেইট বেছি আছে দেই, ফুটবলতকৈ অলপ ৱেইটটো বেছি আছে। চাওঁ মই কেমেৰা ধৰি মানে কি কৰিব পাৰোঁ চাওঁ বাৰু। জয় শ্ৰীৰাম, কেমেৰা ধৰি হৈছে, কেমেৰা ধৰি হৈছে চাওক। আজি প্ৰথম এই বাস্কেটবল মই চুইছোঁ, এইটো বাস্কেটবল আজি মই প্ৰথম চুইছোঁ দেই। পাৰোঁনে নোৱাৰোঁ, কিমান একদম ওচৰৰ পৰা ভিডিঅ' কি জানিব নোৱাৰিম। চেষ্টা কৰে এবাৰ দেই। 1 2 3 দলোৱা দলোৱা। এই নোৱাৰিলে। মাজত ভৰাই দিয়া। এবাৰ এইটো দা, এইটোত মই বিলাক নেখেলো কিন্তু এফালৰ পৰা যোৱা। জিম মাৰিব লাগিলে মাৰিম, কিন্তু বেলেগ নহয়, পুৰা জিম মাৰিব লাগিলে মাৰিম। চলোৱা চলোৱা। হেলমেটটোৰে পুৰা মজা। খুব ভাল লাগিছে ঠাইডোখৰত আহি আমাৰ। গতিকে কি ক'ম আৰু, পেচা বচুল ইমান দূৰৰ পুৰা গুৰেশ্বৰৰ পৰা আহিছোঁ ইয়ালৈ জেগাটো চাম বুলি। মোবাইলত দেখিছিলোঁ ভিউটো, আৰু আজি জেগাত উপস্থিত আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম, যিখিনি আপোনালোকক পাৰোঁ। কমপ্লিট আজি এনেও দেখুৱাব নোৱাৰোঁ, যিহেতু বহুত ডাঙৰ এৰিয়া হয়। আৰু হয়তো প্ৰথম যিহেতু আহিছোঁ আমি, গোটেই ৰাতি আমি হয়তো ইমান ঠাই চিনি নাপাম, বা কোনফালে কি আছে হয়তো আমি লাইটৰ পোহৰত অনলি আমি প্ৰথম যিটো ফেচ সেইটোহে দেখিছোঁ, পিছফালে বা কি আছে সেইবিলাক আমি নাজানো। গতিকে এদিন ভালকৈ আমি গোটেইখিনি জানিম আৰু আপোনালোকক ভালকৈ দেখুৱাম। প্ৰথমতে আমি যিবিলাক দেখিছোঁ এইবিলাকে চাওঁ নেকি। এইবিলাক ফুল খুব ধুনীয়াকৈ সজাই পৰাই ৰাখি থোৱা হৈছে।
দেখিবলৈ পাইছে আপোনালোকে আমাৰ দীপাংকৰে দেখাই আছে আৰু এইবিলাক কি গছ হয় তামোল গছ নে নাৰিকল গছ মই এইবিলাক নাজানো কিন্তু খুব ধুনীয়া লাগিছে তামোল গছ নে নাৰিকল গছ মই এইটো নাজানো আগবাঢ়ি হা এইফালে অলপ দেখাই দিয়কচোন দীপাংকৰ আমাৰ কেমেৰা পাৰ্চন দীপাংকৰে গোটেইখিনি দেখুৱাই আছে এইবিলাক চাওক এইটো মোৰেই ঘৰ এইটো মই কিনিম বুলি ভাবিছোঁ কেনে হ'ব কিনিলে এইটো হা এইটো কেনে হ'ব কিনিলে কেনে হ'ব মজা হ'ব মজা ধুনীয়া হ'ব এই চুপ থাকা ক'ৰবাত শুনিলে আৰু কি কথাটো বেয়া হ'ব শুনিলে আৰু এইবিলাক দেখিবলৈ পাইছে খুব ধুনীয়া বহাৰ ব্যৱস্থা আছে দেখাই দিয়া দীপাংকৰ অলপ ইয়াত বহাৰ ব্যৱস্থা আছে আচলতে ভিতৰত কেমেৰা নিয়া এলাও নাই আৰু এইখিনি গোটেই ৰাতিটো এনেও লাইটত খুব ধুনীয়া লাগে আৰু জেগাখিনিও গোলাকেইটা এইকেইটা চাওঁ বাস্কেট বলটো যি লাৰিছিলোঁ এইটো আৰু একদম এইটো কেনেকৈ বনাইছে ময়ো নাজানো কি গছ এইটো নাজানো আচলতে ইয়াত কোনো ফ্ৰেম নাই দেই ইয়াত ফ্ৰেম নাই এতিয়া গছডালে এনেকুৱা গোলকৈ বনোৱা গৈছে কেনেকৈ বনাইছে নাজানো আৰু ন দীপাংকৰ কেনেকৈ বনাইছে এইটো গম নাপায় কিন্তু ধুনীয়া ইয়াত ভিতৰত যাব নোৱাৰি আৰু এইফালে এইফালে কি দেখাই দিব লাগিব ইয়াত হাত ধোৱা বৰ্তমান বন্ধ হৈ গৈছে এইবিলাক কোনো নামানে এইবিলাক তথাপিতো মই মানিম কিন্তু কাৰণ অনস্ক্ৰীণ আছোঁ দেই মই মানিছোঁ দেই মই পূৰা মানিছোঁ ক'ত কি কৰে মই নাজানো অ' আচ্ছা ইয়াৰ পৰা শ্বেম্পু ওলাইছে ইয়াত পানী উঠাই দিওঁ ওলাই আৰে ঐ দীপাংকৰ ইয়াতে স্ক্ৰীণ টাচ আছে আকৌ কাম ইফালতে লৈ আছোঁ তই এনে যেনেকৈ তেনেকৈ বিচাৰি থাকিলে পানী নোলায় কিন্তু ইয়াত টাচ কৰিব লাগিব ইয়াত ইয়াত টেগ কৰিলেহে মানে পানী ওলায় শেষ এবাৰেই দিয়ে পানী আৰু এবাৰ আচ্ছা কি টেকন'লজি ইউজ কৰিছে আপোনালোকে দেখিবলৈ পাইছে ইয়াত টাচ কৰিব লাগিব তেতিয়াহে পানী ওলাব নহ'লে নোলায় এইটো নেদেখুৱালে তাৰমানে একোৱে দেখুওৱা নহ'ব একদম এক্সিট পইণ্টত সেইফালে আমি সোমাইছোঁ এইফালে এতিয়া বাহিৰত যাম আৰু বেছি হাল্লা কৰিব নোৱাৰা মানে ইয়াত চিকিউৰিটি আছে পূৰা কোবাই কেনে খেদি দিব ইয়াৰ পৰা গতিকে এইবিলাক দেখিবলৈ পাইছে কি ধুনীয়া আমাৰ ঘৰতো আছে এইবিলাক তো এনেই কৈছে দেই এনেই অলপ ফটোৱা বকি আছোঁ তো খুব ধুনীয়া প্লেচ মোৰ একদম ধুনীয়া লাগিছে একদম খুব ধুনীয়া লাগিছে এটা চেলফি ৰ'বা এটা চেলফি এটা মাৰি লওঁ মনে নহয় এটা সেলফি হ'ব কালি ৰাতিপুৱা ফেচবুক ফালিম পুৰা এইফালে ইয়াত এটা টোৱা আছে ইয়াতো পানী টাচ কৰি দিওঁ আচ্ছা যদি কিবা কাৰণত অফ আছে এক টোপ পানী ওলাইছে টাচ কৰিছোঁ এক টোপ পানী ওলাইছে তো আমাৰ এইফালে আৰু এইয়া এইটো পদুম ফুল বুলি কয় এইটো পদুম ফুল বুলি কয় এইটো পদুম ফুল নহয় আচলতে ময়ো ইয়াৰ নাম নাজানো এইটো কি ফুল হয় আৰু এইফালে এবাৰ দেখাই দিয়াচোন ইয়াত মানে ভিতৰৰ পৰা খোৱা বস্তু ল'ব আৰু ইয়াত বহি খাব পাৰে আপুনি একদম ফ্ৰী মাইণ্ডেৰে ইয়াত বহি খাব পাৰে কোনো কথা নাই একো কথা নাই ভাই পইচা আছে খাম নে কি তেতিয়া আমিও খাম কিবা কিবি বৰ বেছি খাব নোৱাৰিলেও মানে একাপ হ'লেও কফি খাম দেখাই দিয়া আছিলে আৰু ইয়াত দেখিবলৈ পাইছে কি সুন্দৰকৈ ইয়াত খোৱা লোৱাৰ ব্যৱস্থা আৰু একুৱেৰিয়াম থোৱা আছে তাতে মাছ আছে বহুত কিবা কিনি বস্তু আছে সজাই থোৱা আছে ইয়াত আপোনালোকে খাব পাৰে তাৰপিছত খোৱা লোৱাৰ পৰা গোটেইখিনি কাম আপোনালোকে ইয়াত কৰিব পাৰে আৰু থকাৰ ব্যৱস্থা আছে যদি আপোনাৰ টোপনি লাগে ইয়াত থকাৰ ব্যৱস্থা আছে সেইফালে গতিকে পইচা দিলে হ'ল গোটেইখিনি কাম হৈ যাব এতিয়া মই ভিতৰত যাম আৰু কিবা খাম তাৰপিছত একদম কি কৰিম আৰু খোৱা লোৱা অলপ কৰোঁ তাৰপিছত একদম ঘৰত বাইক উৰাই যাব লাগিব আৰু এয়া প্ৰথমবাৰ আমি হোটেলৰ ভিতৰত প্ৰৱেশ কৰিছোঁ ইয়াত কিবা এটা খাম কি খাম এতিয়া তাকে চাই আছোঁ এতিয়া কি খাম এতিয়া
হ'লেও আমি খাবলৈ বহিছোঁ দেখিবলৈ পাইছে পানী বটল দি গৈছে ধুনীয়াকৈ আৰু আমাৰ আছে বিলখন দেখাই দিয়া বিল কি দেখাম চিনি নাপাব 340 বিল উঠিছে আহা তো আমি এতিয়া 340 কিবা এটা খালোঁ তাৰপিছত এতিয়া খাই লৈ এতিয়া ঘৰত যাম এতিয়া পুৰা গণেশ্বৰ ঘৰত গৈ আছোঁ এতিয়া এইখন বিল খোৱা লোৱা হৈ গ'ল এতিয়া আমি ঘৰত যাম সমাপ্ত কৰিলোঁ গতিকে যিহেতু আমাৰ ৰাতি হৈ আহিল আৰু গণেশ্বৰলৈ আমি এতিয়া যাব লাগিব গতিকে আজিলৈ ইমানখিনিতে আৰু কোনোবা এদিন আহিম আমি ইয়াত আহি পেলাই ইয়াত ধুনীয়াকৈ ভিডিঅ' কৰিম যিহেতু ৰাতি আহিছোঁ আৰু দিনত হয়তো আৰু ভালকৈ ডিটেইল আপোনালোকক ভিডিঅ' দিব পাৰিম গতিকে আজিলৈ বাই বাই আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব এটা ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰাৰ মতলবটো হৈছে যেতিয়া মই ভিডিঅ' আপোনালোকলৈ আপলোড কৰোঁ তেতিয়া আপোনালোকে পোনপ্ৰথমতে ন'টিফিকেশ্যনটো পাই যাব গতিকে আজিলৈ বাই বাই ধন্যবাদ আহক এতিয়া আমি ওলালোঁ এই দেখিবলৈ পাইছে পুৰা আমি বাহিৰত ওলাই আহিছোঁ এইয়া তো আজিলৈ বাই বাই খাৰ খোৱা তো আজিলৈ বাই বাই খাৰ খোৱা এইয়া আমি খাৰ খোৱা পাৰ হ'লোঁ এইয়া দেখিবলৈ পাইছে বাই বাই খাৰ খোৱা ৰেষ্টুৰেণ্ট বাই বাই খাৰ খোৱা ৰেষ্টুৰেণ্ট এতিয়া আমি ঘৰৰ মুখে গৈ আছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব কমেণ্টত জনাব ক'ৰ পৰা ভিডিঅ'টো চাই আছে তো এইখিনি আছিল ক'ব লগা বৰ বেছি নবকোঁ আজি এনেও বহুত বকিছোঁ